মৰাণৰ খুমটাই চাহ বাগিচাত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডত জড়িত 2 হত্যাকাৰীক গ্ৰেপ্তাৰ মৰাণহাট আৰক্ষীৰ। একেলগে সুৰাপান কৰাৰ পাছতে 2 বন্ধুৱে হত্যা কৰি পুখুৰীত পেলাই দিছিল বাবামালক। চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত খুমটাই চাহ বাগিচাত যোৱা 26 ডিচেম্বৰত এজন যুৱকক নৃশংসভাৱে হত্যা কৰি পুখুৰীত পেলাই দিয়া ঘটনাৰ লগত জড়িত 2 হত্যাকাৰীক আজি গ্ৰেপ্তাৰ কৰিছে মৰাণহাট আৰক্ষীয়ে। উল্লেখ্য খুমটাই চাহ বাগিচাৰ 6 নম্বৰ লাইনৰ বাবামাল ওৰফে বিচনমাল যোৱা 26 ডিচেম্বৰৰ পৰা সন্ধানহীন হৈ থকাৰ পাছত কালি যুৱকজনৰ মৃতদেহ বাগিচাখনৰ এটা পুখুৰীৰ পৰা উদ্ধাৰ হৈছিল। মৃতদেহ উদ্ধাৰৰ পাছতে যুৱকজনৰ পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছিল। ইয়াৰ পাছতে মৰাণহাট আৰক্ষীয়ে তৎপৰভাৱে তদন্ত কৰি হত্যাকাণ্ডৰ লগত জড়িত খুমটাই চাহ বাগিচাৰ 6 নম্বৰ লাইনৰ পুনিলাল বাটুৰি আৰু বিজয় বাটুৰিক গ্ৰেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰাৰ পাছতে পুনৰ 3 দিনৰ জিম্মাত লৈছে। ধৃত 2 যুৱকে হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰা বুলি জানিবলৈ দিছে। ব্যুৰো ৰিপৰ্ট, মৰাণ লাইভ।